চাইডে আপোনাৰ ঘৰ আমোলাপতি পিনে নিব ৰাম মই কৈছো ন মোৰ ঘৰটো দলমুখ চাৰিআলি যে ৰাজস্থান হোটেলখন দেখিছে নাই ৰাজস্থান হোটেলৰ কিনাৰেদি যে গলি এটা গৈছে তাত ৩ নম্বৰ বাংলো তোমাৰ আচ্ছা এটা কথা কওকচোন আপুনি বা পাঞ্জাবী মানুহ নেকি নহয় মই ইয়াতে ঘৰ আকৌ দলমুখ চাৰিআলিতে ঘৰ কি হ'ব পাঞ্জাবী মানুহ নহয় ৰাম নহয় বুলি ক'লো ন মই পাঞ্জাবী নহয় হ'লতো ক'ৰবাত আপোনাক মই দেখিছোৱে ৰাম আপুনি মোক দেখিব পাৰে মোৰ ঘৰ শিৱসাগৰ দলমুখ চাৰিআলিত ৰাজস্থান হোটেলৰ কাষত হ'লতো পাঞ্জাবী মানুহ নেকি বা আপুনি ৰাম মই কৈছো ন মই পাঞ্জাবী নহয় বুলি আপুনি একেটা কথাতে কিয় লাগি আছে নহয় ন কথা এটা সুধো কি সুধিব আপুনি একেটা কথাকে অথনিৰ পৰা কিয় লাগি আছে আপুনি মোক সুধিছে মই পাঞ্জাবী নি মই পাঞ্জাবী হ'লতো মোৰ মা পাঞ্জাবী মোৰ দেউতা পাঞ্জাবী হা আমাৰ ঘৰৰ 14 পুৰুষ পাঞ্জাবী আৰু শুনক মই যিজনী ছোৱালী বিয়া পাতিছো তাইও পাঞ্জাবী তাই মাক বাপেক সিহঁতৰ 14 পুৰুষ সকলোখিনি পাঞ্জাবী হ'লতো পাঞ্জাবী হ'লতো দেখাত কিন্তু আপোনাক পাঞ্জাবী যেন নালাগে পাই